টিংখাঙৰ কেছেৰুগুৰিতে গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ ধৃত লোক দুজন হৈছে দিলীপ দিহিঙীয়া আৰু ৰবীন কোচ গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে অভিযান চলাই নিজা বাসগৃহৰ পৰা আটক কৰে লোক দুজনক ধৃত লোক দুজনৰ পৰা 4 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে সম্প্ৰতি দুয়োজনকে জেললৈ প্ৰেৰণৰ যোজা চলাইছে আৰক্ষীয়ে মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।